So আজিৰ ভিডিঅ'ত আছে নৱম শ্ৰেণী গণিতৰ চেপ্টাৰ নম্বৰ 6 ৰেখা আৰু কোণৰ এক্সাৰসাইজ 6.3 কোৱেশ্চন নম্বৰ 2 টো আছে আমাৰ আগত সো এইটো আজি আমি সলিউশন কৰিম সো ইয়াত চোৱা চিত্ৰত x = 62 ডিগ্ৰী এংগল xyz = 54 ডিগ্ৰী এইটো চিত্ৰ আমাক দিয়া আছে সো ইয়াতে x = 62 ডিগ্ৰী আৰু এংগল xyz = 54 ডিগ্ৰী আমাক দিয়া আছে যদি xyz or yo আৰু z ক্ৰমে xyz আৰু এংগল xzy সমদ্বিখণ্ডক সো ইয়াত xyz ত এইটো ৰেখাই এই কোণটোক সমদ্বিখণ্ডিত কৰিছে আৰু zo ৰেখাই xzy সমদ্বিখণ্ডিত কৰিছে সো তেন্তে ozy আৰু yoz উলিওৱা আমাক ozy এই সৰু কোণটো সৰু ত্ৰিভুজৰ আৰু কি কৈছে yoz এইটো কোণ আৰু এইটো কোণ আমাক উলিয়াব দিছে সো ইয়াত ফাৰ্ষ্টত যদি আমি এই তিনিটা কোণ প্লাস কৰো তেনে হলে এইটো কোণ পাই যাম সো এটো আমি প্লাস কৰি দিম প্লাস কৰিলে আমাৰ কিমান হ'ব 180 ডিগ্ৰী হ'ব কিয়নো এটো আমি জানো ত্ৰিভুজৰ সমষ্টি ধৰ্ম সো ফাৰ্ষ্টত আমি কৰিম এংগল x প্লাস এংগল xyz প্লাস এংগল কি আছে xzy ইকুয়াল টু আমাৰ 180 ডিগ্ৰী হ'ব সো এটা আমি কি জানো ত্ৰিভুজৰ সমষ্টি ধৰ্ম সো ইয়াতে আমি এংগল x ৰ মান দি আছে আমাক কিমান 62 ডিগ্ৰী প্লাস xyz ৰ মান আমাক দি আছে xyz ৰ মান দি আছে 54 ডিগ্ৰী প্লাস এটা আমাক উলিয়াব লাগে xzy equal to 180 ডিগ্ৰী সো এই দুটা যদি আমি প্লাস কৰো তেনে হলে কিমান হ'ব 162 প্লাস 54 ডিগ্ৰী প্লাস কৰিলে আমাৰ আহিব 116 ডিগ্ৰী প্লাস এংগল xzy equal to 180 ডিগ্ৰী সো ইয়াত আমি এংগল xzy উলিয়াব লাগে গতিকে এটো আমি এইফালে দিম সো 180 ডিগ্ৰী এটা এইফালে প্লাস হৈ আছে এইফালে আহিলে মাইনাস অর 116 ডিগ্ৰী সো xzy ইকুয়াল টু আমাৰ কিমান হ'ব 180 পৰা 116 মাইনাস কৰিলে আমাৰ আহিব 64 ডিগ্ৰী আহিব সো আমি এইটো কোণ পালো এইটো পালো 64 ডিগ্ৰী সো এতিয়া আমাক কৈছে যে ozy মানে ozy এইটো কোণ উলিয়াব কৈছে সো যেহেতু এইটো ইয়াৰ সমদ্বিখণ্ডক গতিকে এইটো কোণক আমি দুইৰে ভাগ কৰিলে এইটো কোণ পাই যাম সো গতিকে কি হ'ব আমাৰ এংগল ozy equal to এংগল xzy divided by 2 সো এটা যদি কৰো আমি তেনে হলে এইটো কোণ পাই যাম সো এটা কি হল z আমাৰ এংগল xzy সো এটো zo এংগল xzy সমদ্বিখণ্ডক সো গতিকে এটো আমি দুইৰে ভাগ কৰিলে ozy মানে ozy এইটো কোণ আমি পাম সো এংগল ozy equal to xzy আমি কিমান পাইছো 64 ডিগ্ৰী divided by 2 সো এটা দুইৰে ডিভাইড কৰিলে আমি কিমান পাম
32 degree. So angle OZY equal to 32 degree. So এই হৰকোণটো আমি পাইছো 32 degree. So ইয়াৰ পিছত আমাক এইটো লাগে কি আছিল YOZ উলিয়াব লাগে. So এতিয়া আমি হৰু ত্ৰিভুজটো চাম. হৰু ত্ৰিভুজ তিনিটা যদি আমি প্লাস কৰি দিও তেনেহলে এইটো পাম. তাৰ আগতে আমাক এইটো কোণ উলিয়াব লাগিব. সো এইটো আমি আকৌ 2 ৰে ডিভাইড কৰি দিলে এইটো কোণ পাম. সো angle OYZ equal to 54 divided by 2. So angle OYZ equal to 54 2 ৰে ডিভাইড কৰিলে আমাৰ 27 আহিব. So 27 degree. So এতিয়া আমি হৰু ত্ৰিভুজটো চাম. হৰু ত্ৰিভুজটো কি আছিল ত্ৰিভুজ OYZ ত্ৰিভুজ OYZ জেডৰ পৰা তেনেহলে আমি এইটো প্লাস এইটো তিনিটা কোণ প্লাস কৰিলে 180 ডিগ্ৰী পাম. So angle OYZ plus angle YZO বা OZY plus আমার YOZ angle. So এইটো আমাৰ কেমন হ'ব 180 ডিগ্ৰী যেহেতু ত্ৰিভুজৰ সমষ্টি ধৰ্ম. So তিনিটা কোণ মিলি আমাৰ 180 ডিগ্ৰী হয়. So ইয়াৰ পিছত ইয়াৰ মান আমি কি পাইছো OYZ 32 degree plus OZY আমি কিমান পাইছো সরি এইটো আমাৰ আছিল OYZ আমি পাইছো 27 ডিগ্ৰী. তাৰ পিছত OZY পাইছো 32 ডিগ্ৰী প্লাস angle YOZ আমাক উলিয়াব লাগে equal to 180 ডিগ্ৰী. So দুটা আমি প্লাস কৰিলে কিমান পাম 59 ডিগ্ৰী plus angle YOZ equal to 180 ডিগ্ৰী. So আমাক লাগে angle YOZ equal to 180 ডিগ্ৰী. So এটা ইফালে প্লাস আছে ইফালে আহিলে মাইনাসৰ 59 ডিগ্ৰী. So 180 পৰা 59 মাইনাস কৰিলে আমাৰ কিমান থাকিব 121 ডিগ্ৰী. So angle YOZ equal to 121 ডিগ্ৰী এইটো আমি পালো. So এটা আমাক উলিয়াব দিছে OZY আৰু এইটো আমি কেমন পালো 121 ডিগ্ৰী. So এইটো আছিল আজিৰ ভিডিও. যদি ভিডিওত কিবা বুজি পোৱা নাই তেনেহলে কমেন্টত জনাবা আৰু নেক্সট ভিডিওত আমি বুজাই দিবলৈ ট্ৰাই কৰিম. সো আজিলৈকে ইমানেই. যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবা. সো বাই বাই.